Hello everyone, good morning. আমি এতিয়া মেজি জ্বলাবলৈ লৈ আছো, ৰেডি হৈছো। মামা মামি পুৱালি গুটেই কেইজনী লগ লাগি আমি ঘৰতে মেজি বনাইছিলো। সো হিতুকে আমি এতিয়া জ্বলাম বুলি ভাবিলো। এতিয়া জ্বলাই দিও মেজিটো আৰু গাঁৱত আমাৰ তেনেকুৱাকে ৰাজুৱাভাৱে ডাঙৰকে বনোৱা নাই, সেই কাৰণে ঘৰতে সৰুকে বনালে যেটো নিয়ম হেয়া আমি কৰিলো। সো এতিয়া আমি জ্বলাই লওক। আপোনালোকেও জ্বলাইছে নে নাই বাৰু কমেন্ট কৰি জনাই দিব। তো start. এতিয়া আমাৰ মেজি ইয়া দুমদুমকে জ্বলি আছে। কাম দিছে তাই মানে কাপ দুকপ ও কেনেকুৱা লাগিলে? ভাল লাগিছে। হা মেজি জ্বলাই কেনেকুৱা লাগিলে? ভাল লাগিছে। hani ঠাণ্ডা লাগিছে নে এতিয়া? এতিয়া আমাৰ মেজি জ্বলোৱা ফিনিশ হৈ গ'ল। এতিয়া আমি ঘৰলৈ যাওঁ। ঘৰলৈ আমাৰ মেজি জ্বলোৱা হৈ গ'ল। মেজি জ্বলাই মেলি আমি এতিয়া চাহ খাবৰ কাৰণে ঘৰলৈ আহিলো। পথাৰতে বনাইছিলে ন আমি এতিয়া অৰ্পণাহঁতৰ ঘৰত চাহ খাব যাওঁ। অৰ্পণাই মাতিছে, এইটো হাতাংগালি মানে আমাৰ খুৰী লাগে। পিঠাৰ লগত গাখীৰ চাহ আৰু পুৰা ঠাণ্ডা দেই গাঁৱত। আজি মানে ৰ'দে নাই, পুৰা ঠাণ্ডা লাগি আছে। এতিয়া আহি পাই আমি এতিয়া সকলোৱে চোতালত বহি চাহ খাব লৈছো। ইয়া ইজনী কলিবন্দি লাজ কৰিছে। এই খুৰাই আৰু ইফালে ছাগলী মাংস বনাই আছে আৰু বহি থকা কেইজনো আমাৰ খুৰা আৰু খুৰী হয়। এইজনীও খুৰী হয়, গোটেইকেইজনী খুৰা খুৰী হয় আৰু আমি এতিয়া চাহ খাই লওঁ আৰু অৰ্পণা ঘৰত। আকৌ আমি এতিয়া আন এজন খুৰাৰ ঘৰত আহি পালোঁ। সকলোৱে কৈ আছে আহক আমাৰ তাতেও চাহ খাব যাওঁ বলক, সেনেকৈ বুলি আমি এতিয়া আকৌ এজন খুৰাৰ ঘৰত আহিলোঁ। এতিয়া খুৰা ঘৰৰ মানে চাহ পিঠা খাবলৈ দিলে আৰু যিহেতুকে বিহুৰ দিন সেয়াই দিব, খাব নোৱাৰোঁ। সেইকাৰণে আমি পলিথিনত কি কৰিছোঁ ভৰাই ভৰাই লৈ লৈছোঁ, গুৱাহাটীলৈ আনি মেলি খাম। আৰু ইফালে আমাৰ ফুচুকলিজন শুই আৰু এতিয়া তাইক মই কোলাত বান্ধি লৈ গাঁওখন এনেকৈ ঘূৰি আছোঁ আৰু পিঠাবোৰ খাব নোৱাৰাখিনি পূৰা টোপোলা বান্ধি লৈছোঁ গুৱাহাটীলৈ আনিম বুলি। বিন্দাছকৈ ফুৰি আছোঁ, মানে ইঘৰ মানে যোনে মাতিছে তাৰে ঘৰতে সোমাই আছোঁ পূৰা। তাইও আমনি কৰা নাই বাৰু। আৰু এতিয়া আমাৰ ফুৰা হৈ গ'ল, গাঁওখন ঘূৰা হৈ গ'ল। এতিয়া আমি ঘৰলৈ আহিলোঁ। আহি মেলি এঠাইলৈ যাওঁ। আমি ৰঙিয়ালৈ গৈ আছোঁ সপৰিয়ালে আলহী খাবৰ কাৰণে মাহী ঘৰত। আৰু এয়া হৈছে আমাৰ ৰাস্তা, বহুত লাহে লাহেকৈ যাব লগা হয়, জাৰ্কিং বহুত হৈ যায়। ত' আমি সকলোৱে গৈ আছোঁ। পিছফালে আমাৰ সকলোৱে গৈ আছোঁ আমি। Hello guys, আজি আমি যাই আছো ক'ত যাই আছো আৰু আমি এতিয়া ফাইনেলি মাহী ঘৰত আহি পালোঁ। মামা মামীও আছে, মামীয়ে চাহ দি আছে আমাক সকলোকে। বিহু বুলি আৰু চাহ পিঠাই দিবই দিব আৰু। চ' আমি চাহ পিঠা খাই লওঁ আৰু কি কৰোঁ জানো নাজানো। এইজনী আমাৰ মাহী মুখখন নেদেখিলে বাৰু। আৰু ইয়াত চাহ পিঠা খাই লওঁ আৰু। গাহৰি পোৱালি আমাৰ মাহীৰ হয়। ঠাণ্ডা লাগিছে, মোৰ ঠাণ্ডা লাগিছে। এই পোৱালিকেইটাৰো ঠাণ্ডা লাগিছে বোলে, গাহৰি পোৱালিকেইটা। তোমাৰ লাগিছেনে নাই? নাই লাগা? কিয়? মন্দিৰলৈ যাব ওলাইছোঁ, ৰঙীয়া শিৱ মন্দিৰত অকণমান সেৱা কৰি আহোঁ। যিহেতু আজি মাঘ বিহুৰ 1 তাৰিখ হয়। আমি কেইজন যাব লৈছোঁ, সৰু মামা যাব আমাৰ লগত। আমি এতিয়া মন্দিৰ পালোঁহি। আৰু এইখনে হৈছে আমাৰ ৰঙীয়া তিনিআলিৰ পুৰণি শিৱ মন্দিৰ। আগতে বহুত আহিছিলোঁ, কিন্তু আজিকালি ইমান অহা নহয়, যিহেতুকে মই গাঁৱত নাথাকোঁ, সেইকাৰণে অহা নহয়। চ' আজি ফাৰ্ষ্ট টাইম আহিলোঁ আফটাৰ 3 years পিছত। ভৰিখিনি ধুই লওঁ, তাৰপিছত ক্ষমা কৰোঁ। ভাল লাগে মন্দিৰ, বহুত দিন অহা নাছিলোঁ। আমাৰ নঞ্চৰ খুলুম দাদা আনিছে মাইনো ধূপ মানছি হ'লে সেৱা কৰিলা? তুমি সেৱা কৰিলা? হা প্ৰীতম সেৱা কৰিলা? এতিয়া পূজা কৰা হৈ গ'ল। মাহী হোৱা নাই, মাহীক ৰখি আছোঁ। আমি
চবে পূজা কৰি মেলি এতিয়া ঘৰলৈ যাব ওলাইছোঁ এতিয়া মন্দিৰৰ পৰা বাহিৰে আমি চৰি বাহিৰে ন ঘৰত সোমাই ড্ৰেছ খুলি মেলি চেঞ্জ কৰি আমি এতিয়া মানে ভূটানৰ ফালে অকণমান গৈ আছোঁ ভূটান মেইন গেটলৈ যাব পাৰিম নে নোৱাৰিম নাজানো কিন্তু এতিয়া গৈ আছোঁ ট্ৰাই কৰিম যাবলৈ কাৰণে কাৰণ বহুত ৰেষ্ট্ৰিকশ্যন হৈ আছে ন ভূটানত টাইমিং টেবুলৰ কথা আছে সেইটো কাৰণে এতিয়া অন দ্য ৱে হিয়াৰ এইয়া পুতনিকেইটা আছে আৰামত বহি আছে চ' বন্ধুসকল এইখিনিতে মই ভিডিঅ'টো সামৰণি মাৰিম বুলি ভাবিছোঁ লগ পাম অন্য এটা ভিডিঅ' লৈ কাৰণ বেছি দীঘলীয়া নকৰোঁ বেছি দীঘলীয়া কৰিলে আপোনালোকে চাবলৈও বৰিং লাগিব আৰু যদি বাই চান্স ভূটান যোৱা হয় তেনেহ'লে ভিডিঅ'বোৰ মই নেক্সট এটা ভিডিঅ'ত শ্বেয়াৰ কৰিম চ' থেংক ইউ গজেন্থন বাই বাই